দেখোন ভালে আছে নে তো ভাল ভাল তো আকৌ ইমান ওচৰলৈকে কেতিয়া আহিলি তই ইমান ওচৰতে আছ হ'লেও আমাৰ ঘৰলৈ এপাক মৰা নাই নে বাৰু তোৰ মনতো পৰা নাই নে নাই নাই জেঠাই অহা বেছি দিন হোৱা নাই যাম আৰু এওঁকো ফুৰাইছো যে প্ৰথম আহিছে নতুনকে মিনু কোন হয় এওঁ কোন মিনু মই মিনু নহয় মই এই জেঠাই আমাৰ মিনতি জেঠাই মই মানুহজনে জানে না আজি ভাল সুবিধা হ'ল দে দেখিবলৈ পালো ধুনীয়াটো আকৌ মোক মানে জেঠাই তাত মিনু বুলি মাতে চবে মৰমতে চবে মিনু বুলি মাতে আৰু আগৰ নামটো মানে নাই গুৱাহাটীকে সলনি হৈ গলি মানে একেবাৰে গোটেইজনী চশমা তচমা পিন্ধি একেবাৰে চুলিও কাটি পেলালি চুলিকেইডাল কাটি পেলালি তোৰ দীঘল আছিলে ন চুলিকেইটা তুমি একো কোৱা নাই মানুহজনে একো নকয় আমাৰ ইয়াত আকৌ সেই চুলি কটাটো বাদেই ৰেৱনীখন নমালেই দিগদাৰ ভালেই হ'ল পাই গুৱাহাটী পালিগে হ'ব হ'ব জেঠাই এদিন যাম বাৰু দিয়ক এতিয়া আপুনি ক'ত যায় যাওক দিয়ক হা সেই এজনী কেলে যাম বাৰু এতিয়া তোক ইমান দিনৰ মূৰত লগ পাইছো কথা নপতাকে বাৰু যাব পাৰি নে এই জোঁৱাই পোৱালিটো ইমান দিনৰ মূৰত লগ পাইছো ইয়াৰ লগত কথা পাতিবলৈ আছে তোৰ লগত পাতিছোহে কেলে যাম নেযাওঁ দে এতিয়া কথা পাতি লওঁ একো নহয় মানে আপোনাৰ দেৰি হ'ব বুলি ক'লো জেঠাই নাই হোৱা দেৰি কেলে হ'ব আকৌ তাৰপিছত এদিন লৈ যাবিচোন এই জোঁৱাই পোৱালিটো লৈ যাবি আমাৰ এই কলিগৰু এই গাখীৰ দিলে নহয় পোৱালি এটা হ'ল এই কলিগৰু গাখীৰ চাহ খুৱাই পঠিয়াম আমাৰনো ইয়াত কি পাবি আৰু সেইবোৰকে পাবি যাবিচোন এদিন লৈ যাবি হয়নে তুমি এতিয়া তুমি কি কৰি আছা বাৰু এতিয়া জেঠাই মানে আমাৰ কোম্পানী আছে কোম্পানী এতিয়া মই মানে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ হৈ আছো আৰু তাকে সৰু সুৰাকে কৰি আছো আৰু দেউতাহঁতৰ লগত কৰি আছো দাদা আছে কোম্পানী কামবোৰ বহুত ভাল নহয় আমাৰ ইয়াতো একদম আমাৰ গাঁৱৰ দুটা মানে কয়গে তোমাৰ কিমান পইচা আনে বুলি ভাবিছা 20,000 30,000 তেনেকে পইচা আনি ইয়াত বাইক লৈছে কিবা লৈছে মাটিলৈকে লৈছে তাৰপৰা আকৌ কিছুমানৰ বিয়া পতাবোৰ কি হৈছে গম পাইছা নাই এই গৈছে মানে তোমাৰ মানুহজনী স্কুটি এখন দি দিছে সিহঁতৰ কিমান মানে সুবিধা পাইছে কোম্পানীৰ পৰা বৰ সুবিধা হৈছে আকৌ সেইবোৰ ন কৰিবা নহয় জেঠাই এওঁলোকৰ নিজা কোম্পানী আছে মানে নিজা কোম্পানী তেওঁলোকে মানে আণ্ডাৰত কাম লগায় মানুহ তেওঁ কোম্পানীত কাম নকৰে তেওঁ তলত লগায় মানে তেওঁলোকে চলায় আৰু হ'ব দিয়া জেঠাই বুজি পোৱা নাই নিশ্চয় কি জানিম আৰু আমি সেইবোৰ গাঁৱৰ মানুহ আমি ভাবিছো কোম্পানী বুলি শুনি কোম্পানীত কৰা বুলি ভাবিছো বেয়া চা নাপাবা হ'লে দেই যোৱা বেয়া চা নাপাবা আমিনো কি জানো দিয়াচোন আৰু নাই জেঠাই কিয় বেয়া পাম জেঠাই আমি আহোঁ তেতিয়া দেই দেৰিও হৈছে মানে ঘৰটো পাব লাগিব কৈ থাকো দেই অকণমান ওলাই আহিলো এনে আবেলি সময়ত ওলাই আহে তহঁতৰ দেখোন গুৱাহাটী ফালে মানুহবিলাক আবেলি গধূলি ওলাই আহে ইমান দিন মই লগ পাইছো সেইটো মৰতি তোৰনো কথা এটা পাতিবলৈ মন যোৱা নাই নে একেবাৰে গোটেইজনী বিলাতী হৈ পৰিলি কত সেই আগতে সেই লগৰকেইজনীৰ লগত সেই লগৰকেইটাৰ লগত তোৰ ফুৰি ফুৰোঁতে যায় এতিয়া তাই অকণমান দেৰি ওলাই আহিব পৰা নাই আগতে বুজিছা যোৱা ঘৰত নাথাকে নহয় ঘৰত কিমান গালি মানে গোটেই একদম মাক বাপেকৰ ঘৰত গালি আমাৰ ভনীজনীৰ ঘৰত গালি মই আকৌ আহি বুজাব লাগে সেইটো বোলো নকৰিবি ছোৱালী মানুহ ওলাই যাবই একদম ফুৰিব নহয় লগৰবিলাকৰ লগত সিদিনা বোলে পাৰ্টিহে সিদিনা বোলে কিবা জন্মদিনে সিদিনা বোলে ক'ৰবাত বোলে এক্সকাৰ্ছন কত যে কি ওলাই তাই মানে ফুৰিয়ে গোটেইজনী সলনি হৈ থাকিলি একেবাৰে মানুহটো পাই হ'ব দিয়ক জেঠাই এইবোৰ কি উলিয়াই আছে যোৱা কথা একো নাই জেঠাই আৰু কওকচোন একো নাই শুনি ভাল লাগিছে কওক আপোনাৰ কথাবোৰ শুনি ভাল লাগিছে শুনি ভাল লাগিছে না ল'ৰাটো ভাল আকৌ পাই ফেং একেবাৰে গোটেইটো ল'ৰাটোৰ লগত কথা পাতি ভাল লাগিছে মিনতি ভাল ল'ৰা পালিগে দেখোন তই একদম আজিকালি সলনি হৈ পৰিলি ল'ৰাটো একবাৰে গুৱাহাটীয়া ল'ৰা নিচিনা লগাই নাই কথা পতাত পাই এদিন যাবা দেই আমাৰ ঘৰলৈ এদিন যাবা হ'ব জেঠাই নিশ্চয় যাম চিন্তা নকৰিব আমি গৈ ওলামগৈ এদিন থাকিম নহয় এসপ্তাহমান যাবা দেই যাবা মিনতি তই আকৌ লৈ যাবি দুদিনকে হ'ল আহা এতিয়ালৈকে একদম যোৱাই নাই তই আকৌ একেবাৰে একদম গুৱাহাটীলৈ গৈ একেবাৰে বিলাতী হৈ পৰিলি গোটেইজনী যায় লৈ যাবি গোটেইজনী সলনি হৈ পৰিলি পাৰ্লাৰ চাৰ্লাৰলৈ যাওঁ নেকি আজিকালি চুলিখিনি একদম কাটি ধুনীয়া লাগিছে বাৰু কিন্তু ইমান সলনি হৈ পৰিলি নে একদম জিন্স পেণ্টহে পিন্ধিছ হ'ব আহিছোঁ জেঠাই তোৰ দেখোন একেবাৰে মনটো সলনি হৈ গ'ল বেয়া পালি নেকি আকৌ পাই কথাবোৰ কোৱা পা মই আকৌ গাঁৱৰ মানুহ যে আমি খোলাকে কথাবোৰ কৈ দিওঁ জোৱাই পালিটো পাইছো এতিয়া খোলাকে কৈ দিছো বেয়া পালি নেকি আকৌ ইমান একেবাৰে একদম তেনেকে কৈছ যে হ'ব বুলি বেয়া চেয়া নাপাবি সঁচা কথাবোৰ কোৱাৰ কাৰণে নাই পোৱা জেঠাই কিয় পাম নো হ'ব আমি এদিন যাম দেই দেৰি হৈছে এতিয়া জেঠাই আহিছো দেই লগ পাম যোৱা লগ পাম কি চাই তাই একেবাৰে বেয়া পালে একেবাৰে মুখখন উফন্দাই গৈছে কোৱাৰ কাৰণে বেয়া পালে সেই গুৱাহাটীলৈ গৈ গোটেইজনী একেবাৰে সলনি হৈ পৰিলে মাত খাই দিবলৈও একেবাৰে টান পাইছে এতিয়া ক'লো কাৰণে বেয়া হ'ল কথাটো